নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বনাইছোঁ মচুৰ দালি পকৰি ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব। যদি কেতিয়াবা ঘৰত চব্জি নাথাকে এইদৰে বনাই খাব খুবেই ভাল লাগে। এয়া মই মচুৰ দালিখিনি আধা ঘণ্টাৰ বাবে মই সিজিবলৈ ৰাখি দিছিলোঁ। এয়া পানী তেনেকৈ ডুবাই পেলাই থৈ দিলোঁ। এতিয়া মই মিক্সিত এটা পেষ্ট বনাই লওঁ। পেষ্টটো আপুনি স্মুথ নকৰিব, যাতে গোটেইখিনি গুড়া হৈ নাযায়। এনেকৈ আধা গুড়া কৰি ৰাখি দিব, তেতিয়া পকৰিটো ধুনীয়া হয়। এই পকৰিটোত মই বেছি একো নিদিওঁ, অকল দিম মই নিমখ আৰু হালধি দি ধুনীয়াকৈ সানি ল'ম। সানি পেলাই লাডু যেইটা আপোনাৰ লাডু হয় সেইটো চাইজত মই লাডুকেইটা বনাই ল'ম। আমি মছলাও বেছি ইউজ নকৰোঁ। ইয়াত অকল মই পিঁয়াজ, জলকীয়া, নহৰু, আদা দিম আৰু কেইটামান গোটা জিৰা দিম। এইকেইটা মই মিক্সিত পেষ্ট বনালোঁ ধুনীয়াকৈ দেখিলে। আৰু আলু লগতে মই দুটা এনেকৈ এইটো হিচাপত মই কাটি ল'লোঁ। এতিয়া পকৰিকেইটা গোটেইকেইটা এটা এটাকৈ সাৱধানে ফ্ৰাই কৰি ল'ব। বেছিকৈ ডিপ ফ্ৰাই কৰিব চাব, যাতে গেছটো ল' ফ্লেমত ৰাখিব, যাতে পকৰিটো ভালকৈ ভিতৰ ফালেও সিজি যায়। এয়া দেখিছেনে, এনেকৈ খাবলৈও খুবেই ভাল লাগে। এতিয়া আহিছোঁ আমি আলুখিনি ফ্ৰাই কৰিবলৈ। ঠিক একে পদ্ধতিৰে মই নিমখ আৰু হালধি দি আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া আকৌ একেখিনি তেলতে মই যোনখিনি পেষ্ট বনাইছিলোঁ নহৰু আদাৰ, এইখিনি দি ইয়াত মই দিছোঁ নিমখ আৰু হালধি দিয়াৰ পিছত ধুনীয়াকৈ মই তেলটো ওলাই যোৱালৈকে ভাজি ল'ম। এয়া দেখিছেনে কেনেকৈ শুকাই গৈছে গোটেইখিনি। এয়া দেখিছে, নিশ্চয় ধৰিব পাৰিছে। ইয়াত মই অলপমান পানী দি দিলোঁ যাতে মছলাখিনি লাগি নাযাওক। এতিয়া মই ভাজি থোৱা পকৰিখিনি ইয়াত দি দিম। দি পেলাই ভালদৰে লৰাই থাকিম আৰু একদম ল' ফ্লেমত 15 মিনিটমান সময় মই ল' ফ্লেমত ৰাখি দিম। আৰু মান ধনিয়াৰ ইউজ কৰিব পাৰে। বহুতেই টেষ্টি হয় খাবলৈ, একদম ইজি। বনাই চাবা আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আকৌ আগৰ ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।